নমস্কাৰ বহুতো পুলিং অফিচাৰে 17C ফিল আপ কৰাৰ সময়ত যেতিয়া তেওঁৰ 3 আৰু 4 এই দুটা নাম্বাৰৰ ক্ষেত্ৰত ভোটাৰ আহি যাব তেতিয়াই তেওঁলোকৰ এটা বিশেষ ভুল হয় বহুতৰে ইয়াতে যাৰ বাবে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে সেয়েহে আপোনালোকক 17C ফৰ্মখন ফিল আপ কৰাৰ সময়ত এইখিনিত কেনেকুৱা ধৰণে ক্যালকুলেশনটো কৰা হয় অকনমান দেখুৱাই দিব বিচাৰিছো কাৰণ বহুতৰ প্ৰব্লেম থাকে কিছুমানৰ প্ৰব্লেম নাথাকিব পাৰে গতিকে প্ৰথমতে আপোনালোকে লেজিসলেটিভ এছেম্বলি কনস্টিটুৱেন্সি এখিনি লিখিলে বেলট ইউনিট কন্ট্ৰোল ইউনিট ভিভিপেট নাম্বাৰটো লিখি ললে এতিয়া মেইন কথাটো লৈ আহিছো যে টোটাল নাম্বাৰ অফ ইলেক্টৰ্স এছাইন টু দা পুলিং ষ্টেচন অৰ্থাৎ আপোনাৰ যেটো পুলিং ষ্টেচন হয় তাত টোটাল কিমান ভোটাৰ আছে আপোনালোকক যিখিনি তথ্য দি পঠাইছে মই ধৰি লৈছো ইয়াতে সাপোজ 100 ভোটাৰ আছে এতিয়া সেকেন্ড কথাটো হৈছে যে ৰেজিষ্টাৰ অফ ভোটাৰ অৰ্থাৎ সেকেন্ড পুলিং অফিচাৰ জনে যে 17A ফিল আপ কৰিব ভোটাৰ ৰেজিষ্টাৰ তাত কিমান জনে সিগনেচাৰ কৰিলে তাত কিমান জনৰ ৰেজিষ্টাৰ হল সাপোজ ধৰি ললো 80 এতিয়া কোনোবা এজন ভোটাৰ আহি গ'ল এনেকুৱা তেখেতে গোটেই প্ৰসেসটো কমপ্লিট কৰিলে ফাৰ্স্ট পুলিংৰ ওচৰত গৈ আইডেন্টিটি ভেৰিফাই কৰিলে সেকেন্ড পুলিংৰ ওচৰত গৈ তেওঁ ৰেজিষ্টাৰ অফ ভোটাৰত সিগনেচাৰো কৰিলে তাৰ পাছত তেওঁ যেতিয়া ভোট দিবৰ সময় আহিল তেওঁ অসন্তুষ্টি প্ৰকাশ কৰি হাল্লা কৰি দিব পাৰে কিবা এটা যিকোনো ক্ষেত্ৰত লাষ্টত তেওঁ ক'লে যে মই ভোট নিদিও তেতিয়া হলে কি হ'ব তেওঁৰ নাম্বাৰটো আপোনাৰ ইয়াত আহি যাব যে তেওঁ ভোট দিব বিচৰা নাই গতিকে এই নাম্বাৰটো সদায় নীল হৈ থাকিব তেনেকুৱা নহয় হৈ যাব পাৰে মই ইয়াত 1 ধৰিছো এজন আহি গ'ল তেনেকুৱা তাৰ পাছত এনেকুৱা কোনোবা ভোটাৰ আহিব পাৰে যে ভোটিং প্ৰসিডিউৰ ভায়োলেট কৰিছে আপোনাৰ ৰুমত সোমাই পেলাই আৰু তেওঁ বাকি কামখিনি কৰি ললে আইডেন্টিটি ভেৰিফিকেশন লগতে 17A ফৰ্মত ৰেজিষ্ট্ৰেচন গোটেইখিনি হৈ গ'ল পাছত তেওঁ ভোটিং প্ৰসিডিউৰ ভায়োলেট কৰাৰ বাবে প্ৰিজাইডিং অফিচাৰে তেখেতক বাহিৰ কৰি দিব পাৰে ভোট নিদিয়া দিব বাধা দিব পাৰে তেনেকুৱা প্ৰব্লেম এৰাইজ হৈ যাব পাৰে কাৰণ আপুনি যদি তেনেকুৱা মানুহক কেতিয়াবা উলিয়াই নিদিয়ে বাকি মানুহে হাল্লা কৰিব বাকি মানুহেটো চাই থাকিব গতিকে আপোনাৰ ওপৰত এলিগেশন আনিব পাৰে যে ইমানখিনি কৰাৰ পিছত প্ৰিজাইডিং অফিচাৰে তেওঁক ভোট দিব কিয় দিলে গতিকে আপুনি সজাগ হ'বই লাগিব এই ক্ষেত্ৰত তেনেকুৱা এজন আহি গ'ল এতিয়া কি হ'ব টেষ্ট ভোট মই এটো এটা এক্সাম্পল লৈছো যাতে আপোনালোকৰ বুজাত সুবিধা হয় টেষ্ট ভোট ৰেকৰ্ডেড অৰ্থাৎ কোনোবা এজন মানুহে ভোট দিলে ভোট দিয়াৰ পিছত তেখেতে এলিগেশন আনিছে যে বেলট ইউনিটত যেতিয়া তেওঁ বুটাম টিপিছে তেওঁ যাক ভোট দিছিলে ভিভিপেট মেচিনত কিন্তু বেলেগ ওলাই গৈছে তেতিয়া আপোনালোকে টেষ্ট ভোটৰ প্ৰয়োজনীয়তা আহি পৰিব আপোনালোকৰ চেণ্টাৰত অৰ্থাৎ তেওঁ কনভিন্স কৰাব লাগিব যদি কনভিন্স নহয় তেখেতে টেষ্ট ভোট আপোনালোকে এৰেঞ্জ কৰিব লাগিব নহলে তেওঁ এলিগেশন আনিব পাৰে বাহিৰত গৈ গতিকে তেওঁ আপোনালোকে টেষ্ট ভোট এটা দিবলৈ দিব লাগিব আৰু সকলোৱে তেতিয়া চাব যে একচুয়ালি যাক ভোট দিছে সেইজনৰ সিম্বলটো ভিভিপেট মেচিনত আহিছে নে নাই যদি আহা নাই হসাকে তেতিয়া হলে ভোটিং কমপ্লিটলি বন্ধ হৈ যাব আৰু যদি ঠিকে আছে তেতিয়া হলে তেওঁৰ ওপৰত লিগেল একচন হ'ব গতিকে টেষ্ট ভোট এটা যে দিলে এটোটো এনেই দিয়া ভোট হয় হেতু ইয়াত ৰেকৰ্ড আহিব এতিয়া মূল কথাটো লৈ আহিছো টোটাল নাম্বাৰ অফ ভোটস ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন এতিয়া ইয়াত কিমানটা ভোট হ'ব আপোনাৰ টোটাল ভোটাৰ আছিল 100 এটো বাদ দিয়ক এতিয়া কিমান জনের ভোটাৰ ৰেজিষ্টাৰত আহিলে 80 জন 80 ৰ ভিতৰত এজনে ভোট দিব মানা কৰিলে অৰ্থাৎ এওঁৰ ভোটটো আমাৰ যেটো বেলট ইউনিটত নিটিপিলে 80 কিন্তু অলৰেডি তেওঁ ইয়াত ৰেজিষ্টাৰ হৈছিল গতিকে ৰেজিষ্টাৰ হল কিন্তু ভোট নিদিলে মানে এটা ভোট মাইনাস হৈ গ'ল 79 আহি গ'ল তাৰ পাছত আহি গ'ল কি যে এজনক ভোট দিবলৈ মানা কৰা হল তেওঁৰ ক্ষেত্ৰটো ভোটাৰ ৰেজিষ্টাৰ কন্টিনিউ কৰা হৈছিল কিন্তু পিছত হেতে মানা কৰা হৈছে অৰ্থাৎ দুটা ভোট মাইনাস হ'ব 78 হৈ গ'ল 80 পৰা দুটা গ'ল নেক্সট আকৌ টেষ্ট ভোট এটা যেহেতু মেচিনত দিয়া গ'ল টেষ্ট কৰিবৰ বাবে টেষ্ট ভোটৰ ৰেকৰ্ডটো ইয়াত আমি লিখিব লাগিব সেই টেষ্ট ভোটটো এক্সট্ৰা আকৌ এটা ওপৰত আহি গ'ল তাৰমানে 80 ৰ পৰা দুটা মাইনাস হ'ল তাৰ পাছত আকৌ এটা প্লাস হৈ যাব অৰ্থাৎ 79 গতিকে আমি ইয়াত লিখিম যে ভোটিং মেচিনত 79টা ভোট আছে এই কথাটো আপোনালোকে ভালদৰে চাই ল'ব ইয়াত যদি সংখ্যাটো বেলেগ দি চাওক লাগিলে নিজে লগতে টেষ্ট ভোট আপোনালোকে যে দিলে এটা কোনজন টেষ্ট কৰিবৰ বাবে দিছিলে হেতু কোনজন ক্যান্ডিডেটৰ বাবে টেষ্ট ভোটটো দিয়া হল সেই ক্যান্ডিডেট জনৰ নাম আৰু কেইটা ভোট টেষ্ট কৰা হৈছে হেতু ইয়াতে দিব লাগিব যদি এটা ভোট টেষ্ট কৰিছে এটা টেষ্ট ভোট দুটাও কৰিব পাৰে দুটা তেতিয়া হলে টেষ্ট ভোটটো প্লাস হৈ যাব কিন্তু এই কেইটা মাইনাস হ'ব যে নট এলাউড টু ভোট আৰু ৰিফিউজ টু ভোট এই দুটা মাইনাস হ'ব সো এইখিনি বস্তু ঠিকমতে কৰিব আৰু পুলিং এজেন্ট সকলৰ সিগনেচাৰ লাগিব হেখৰ ফালে সেই সিগনেচাৰখিনি লবলৈ নাপাহৰিব পেপাৰ সিল সাপ্লাই কেইটা দিয়া হৈছে কেইটা ইউজ কৰিছে সিৰিয়েল নাম্বাৰ কিমানৰ পৰা কিমান এই কথাখিনি সকলোৱে জানিবই সো 17A ফৰ্মখন খুব ইম্পৰ্টেন্ট হয় সেইভাবে আপোনালোকক এই কথাটো জনালো কাৰণ 17A ভোটাৰ ৰেকৰ্ড আপোনালোকৰ পুলিং এজেন্ট সকলক আপোনালোকে দিব লাগিব 7C ফৰ্মখনৰ কপি গতিকে কেইবাটাও কপি বনাই ল'ব
থেংক ইউ